নমস্কাৰ ভাইটি বন্ধুসকল বেটাৰমাইণ্ড টিউটৰিয়েল ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনালো আজি আমি তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আমি এটা নতুন অধ্যায় লৈ আইছো যেটো তোমালোকৰ বুকৰ প্ৰথম অধ্যায় যাক আমি কি বুলি পঢ়িব কয় ৰিয়েল নাম্বাৰস বা তাক আমি কি বুলি কম বাস্তৱ সংখ্যা হয় তো ৰিয়েল নাম্বাৰ আৰু বাস্তৱ সংখ্যা জনাৰ আগতে আমি এটা মানে নাম সংখ্যা প্ৰণালীৰ কেনেকুৱা ধৰণৰ আছিল আমি সেই বস্তুখিনি আমি ভালকৈ আমি জানি ল'ব লাগিব ওকে তো আমাৰ সংখ্যা কিমানটা ধৰণৰ আছে কোনটো সংখ্যা কি বুলি কোৱা হয় হয়তো তোমালোকে হেতু আলোচনা কৰি আগৰ ক্লাছত তোমালোকে পঢ়ি আই যায় কিন্তু মই এই ভিডিওটো তোমালোকৰ কাৰণে একদম পুৰা বেসিক পঢ়াম যে সংখ্যা সংখ্যা কেনেকুৱা ধৰণৰ কিমানটা টাইপৰ আছে আৰু সংখ্যাবোৰ কেনেকৈ আমাৰ কিয় নামক কেনেকৈ কি নামকৰণ কৰা হৈছে আমি সেই বিষয়ে আমি পঢ়িম যেতিয়া তোমালোক চেপ্টাৰটো পঢ়িছো চেপ্টাৰটোৰ নাম কি বুলি কৈছো ক বাস্তৱ সংখ্যা প্ৰথম অধ্যায় কি বুলি কম ক বাস্তৱ সংখ্যা এটো আমাৰ কি হ'ব ক প্ৰথম অধ্যায় বাস্তৱ সংখ্যা ওকে তো ইয়াক আমি কি বুলি কম ক ৰিয়েল নাম্বাৰ ইয়াক আমি কি বুলি কম ক ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আৰু তাক কি বুলি কম ক ৰিয়েল নাম্বাৰস এটা শুনিবা আমাৰ এই ৰিয়েল নাম্বাৰ জনাৰ আগতে আমি কি পঢ়িম ক নাম্বাৰ সিস্টেম বা আমি সংখ্যা প্ৰণালীটো আমি ভালকৈ জানি লম চাবা সংখ্যা প্ৰণালী যেতিয়া আমি সংখ্যা প্ৰণালী পঢ়িব লাগিব তেতিয়া আমি দুটা নাম্বাৰ আমি বিশেষকৈ জানো সেই দুটা নাম্বাৰ আমাৰ কি হয় তোমালোকে শুনি লবা মই এখিনি মই মুছি লৈছো চাবা ঠিক আছে তো সংখ্যা প্ৰণালী আমি কি হ'ব চাবা যে এটো কিমান সংখ্যা প্ৰণালী বা আমি তাক কি কম ক নাম্বাৰ সিস্টেম কি হ'ব ক নাম্বাৰ সিস্টেম ওকে শুনিবা তো প্ৰধান আমাৰ কি থাকিব ক দুটা আমাৰ কি থাকে ক প্ৰধান মানে পুৰা আমি নাম্বাৰ দুটা আমাৰ কি থাকে মেইন বুলি ক'ব পাৰি তোমাৰ মেইন নাম্বাৰ বুলি ক'ব পাৰা তো প্ৰথম নাম্বাৰটো আমাৰ কি হ'ব ক ৰিয়েল নাম্বাৰ যেটো তোমালোকৰ এই অধ্যায়টোত আমি পঢ়িম ৰিয়েল নাম্বাৰ তাক আমি কি বুলি কওঁ ক বাস্তৱ সংখ্যা তাক আমি কি বুলি কম ক বাস্তৱ সংখ্যা তো এতিয়া আমি কি পঢ়িম ক ৰিয়েল নাম্বাৰ পঢ়িম ওকে ৰিয়েল নাম্বাৰ পঢ়িম ৰিয়েল নাম্বাৰৰ আগত দুটা আমি কি বুলি ক'ব পাৰো ক দুটা আমাৰ বাচ্চা দুটা আমাৰ কি বুলি ক'ব পাৰো বেবি বা চাইল্ড বুলি ক'ব পাৰো হয় দুটা আমি কি কৈছো ক এই কাৰণে আকৌ তোমালোকে বুজিবৰ কাৰণে ইজি হ'ব চাবাচোন আগে খাই লোৱা তো তাৰ কি আছে ক দুটা আমাৰ কি আছে ক আৰু নাম্বাৰ আছে ৰিয়েল নাম্বাৰত হয় তো প্ৰথম নাম্বাৰটো আমাৰ কি হ'ব ক পৰিমেয় সংখ্যা প্ৰথম নাম্বাৰটো আমাৰ কি হ'ব ক পৰিমেয় সংখ্যা আজি অকল এই নাম্বাৰটোৰ ওপৰতে মই ভিডিও বনাম তাৰ পিছতে আমি ইউক্লিড ডিভিজন লেমা এইবোৰ ভিতৰত আমি সোমাই যাম তো কি হ'ব ক পৰিমেয় সংখ্যা আৰু দ্বিতীয়টো আমাৰ কি হ'ব ক অপৰিমেয় সংখ্যা প্ৰথমটো আমাৰ কি হ'ব ক পৰিমেয় সংখ্যা এণ্ড দ্বিতীয়টো আমাৰ কি হ'ব ক অপৰিমেয় সংখ্যা তো ইয়াক আমি কি বুলি কম ক ৰেশনেল নাম্বাৰ আৰু ইয়াক আমি কি বুলি কম ক ইৰেশনেল নাম্বাৰ ইয়াক আমি কি বুলি কম ইৰেশনেল নাম্বাৰ এই নামবোৰ মই বাৰে বাৰে প্ৰত্যেকটো ভিডিওতে মই তোমালোকক কৈ আছো যে এই নামবোৰ ইংলিশ টাৰ্মবোৰ তোমালোকে জানি যাবা দেই ঠিক আছে তো এটা পৰিমেয় সংখ্যা কাক কয় তোমালোকে হয়তো আগতে পাই আহিছা পৰিমেয় সংখ্যা কাক কয় যিবোৰ সংখ্যাক আমি p/q আৰিত প্ৰকাশ কৰিব পাৰো যিবোৰ সংখ্যাক আমি p/q আৰিত আমি প্ৰকাশ কৰিব পাৰো যত এই দুটা কন্ডিশন যদি তুমি নিলিখা এই কন্ডিশন দুটা নিলিখিলে তোমাৰ কি হ'ব পৰিমেয় সংখ্যাটো ফুল হৈ যাব কি হ'ব কৈছো যত p আৰু q কি হ'ব লাগিব ক অখণ্ড সংখ্যা p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা আৰু q আমাৰ কি হ'ব লাগিব ক q is not equal to 0 q কেতিয়াও শূন্য হ'ব নোৱাৰে মই কি কলো সব পৰিমেয় সংখ্যা ভালকে মন কৰিবা যিবোৰ সংখ্যাক আমি p/q আৰিত লিখিব পাৰো মই লিখি আছো মই অলপ পিছত লিখি আছো হেতু মই পৰিমেয় সংখ্যা হিচাপে মই তোমালোকক হেডিংতে লিখি আছো এটা শুনিবা পৰিমেয় সংখ্যাৰো আমাৰ কি থাকিব কেইটামান আমাৰ ভাগ থাকিব তো পৰিমেয় সংখ্যাৰ ভাগ বুলি ক'লে প্ৰথম আমাৰ সংখ্যাটো হ'ব স্বাভাৱিক সংখ্যা প্ৰথমটো আমাৰ কি হ'ব কোৱা স্বাভাৱিক সংখ্যা প্ৰথমটো আমাৰ কি হ'ব স্বাভাৱিক সংখ্যা তো ইয়াক আমি কি বুলি কম কোৱা নেচাৰেল নাম্বাৰ ইয়াক আমি কি বুলি কম কোৱা নেচাৰেল
নাম্বাৰ দ্বিতীয়টো সংখ্যা হৈছে আমাৰ অখণ্ড সংখ্যা দ্বিতীয়টো আমাৰ কি সংখ্যা হ'ব কোৱা অখণ্ড সংখ্যা ইয়াক আমি কি বুলি ক'ম কোৱা ইন্টিজাৰ্স ইয়াক আমি কি বুলি ক'ম কোৱা ইন্টিজাৰ্স এণ্ড লাষ্টলি যেটো আমাৰ লাষ্ট তোমাৰ হ'ব পৰিমেয় সংখ্যাৰ লাষ্ট ভাগটো হ'ব সেই লাষ্ট ভাগটো আমাৰ হৈছে কোৱা পূৰ্ণ সংখ্যা কি হ'ব কোৱা পূৰ্ণ সংখ্যা ইয়াক আমি কি বুলি ক'ম কোৱা পূৰ্ণ সংখ্যা হোল নাম্বাৰ কি বুলি ক'ম কোৱা হোল নাম্বাৰ তো সংখ্যা প্ৰণালীক বিশেষকৈ আমি জানিবলগীয়া মানে নাম্বাৰ কেইটা হৈছে আমি এই ৰিয়েল নাম্বাৰত আমি যেটো চেপ্টাৰ যেটো আমাৰ বাস্তৱ সংখ্যাৰ চেপ্টাৰ আছে বাস্তৱ সংখ্যাৰ যেটো আমাৰ অধ্যায় আছে এই অধ্যায়টোত বিশেষকৈ আমি কি পঢ়িম কোৱা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আৰু যদি পৰিমেয় সংখ্যা পঢ়ো তেতিয়াহ'লে আমি স্বাভাৱিক সংখ্যাও পঢ়িব লাগিব তেনেহ'লে আমি অখণ্ড সংখ্যাও পঢ়িব লাগিব তেনে আমি কি কৰিব লাগিব কোৱা পূৰ্ণ সংখ্যাও আমি কি কৰিব লাগিব পঢ়িব আমাৰ লাগিব হয় হয় তো যদি আমি স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা ইয়াৰ বিষয়ে অলপ মই তোমালোকক ইয়াতে মই লিখি দি আছোঁ চাবা ডেফিনেশ্যন নিলিখোঁ তোমালোকে ডেফিনেশ্যন যিহেতু জানাই জাষ্ট মই তোমালোকক কি কৰি আছোঁ ৰিকল কৰি আছোঁ বস্তুবোৰ কি কৰি আছোঁ ৰিকল কৰাই দি আছোঁ স্বাভাৱিক সংখ্যা বুলি ক'লে স্বাভাৱিক সংখ্যা আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হ'ব একৰ পৰা ষ্টাৰ্ট হ'ব ক'ৰ পৰা ষ্টাৰ্ট হ'ব একৰ পৰা ষ্টাৰ্ট হ'ব তো 1 2 3 4 5 6 ডট 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 ই ক'লৈ যাব পাৰিব ক স্বাভাৱিক সংখ্যা অসীমলৈ যাব পাৰিব ইয়াক আমি যদি সংহতি হিচাপে লিখোঁ তোমালোকে হয়তো এই চেপ্টাৰটো এতিয়া পোৱা নাই 11ত পাবা সেট বুলি তো ইয়াক আমি এনেদৰে লিখিব পাৰোঁ যে 1 2 3 4 5 6 ক'লৈ যাব কোৱা হি অসীমলৈ যাব অখণ্ড সংখ্যা বুলি ক'লে কি হ'ব জানানে তোমালোকৰ নিগেটিভৰ পৰা আহিব নিগেটিভ কি হ'ব কোৱা আমাৰ কি হ'ব কোৱা বিয়োগ অসীম মানে কি হ'ব নিগেটিভ সাইডৰ পৰা আহিব ডট 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 -4 -3 -2 -1 0 1 2 3 4 5 ডট 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 ক'লৈ যাব কোৱা পজিটিভ ইনফিনিটিলৈ যাব বুজি পাইছা মই তোমাক নাম্বাৰ লাইনতো দেখাই আছোঁ অলপ পিছত বুজি পাইছা কথাটো আৰু হোল নাম্বাৰ বুলি ক'লে কি বুজি পাম কোৱা স্বাভাৱিক সংখ্যাৰ লগত যদি আমাৰ শূন্যটো আমাৰ জড়িত লাগি যায় স্বাভাৱিক সংখ্যাৰ লগত আমি যে শূন্যটো আমি লিখোঁ সেই শূন্য 1 2 3 4 যদি আমি লিখি যাওঁ সেইটোকে আমি কি বুলি ক'ম কোৱা হোল নাম্বাৰ বা আমি তাক কি ক'ম কোৱা পূৰ্ণ সংখ্যা তাৰমানে আমি যদি ক'ব পাৰোঁ যে হোল নাম্বাৰ বা আমাৰ পূৰ্ণ সংখ্যা সদায় ক'ৰ পৰা ষ্টাৰ্ট হ'ব কোৱা সদায় আমাৰ ক'ৰ পৰা আৰম্ভণি হ'ব 0ৰ পৰা আৰম্ভণি হ'ব 0 1 2 3 4 5 ডট ডট ক'লৈ যাব কোৱা অসীমলৈ যাব বুজি পাইছা কথাখিনি হয় তো এইখিনি আমাৰ কি হয় তোমালোকে সৰুতে পাই অহা বস্তু স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা এণ্ড পূৰ্ণ সংখ্যা মানুহৰ ক'ত ডাউট থাকে তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ক'ত ডাউট থাকে বিশেষকৈ তোমালোকৰ পৰিমেয় সংখ্যা আৰু এই অপৰিমেয় সংখ্যা এই বস্তুটো তোমালোকে ভালদৰে মানে বুজি নোলোৱা বা বুজিব তোমালোকে ট্ৰাই নকৰা চাবা ভালদৰে বস্তুটো বুজি ল'ব যত্ন কৰা পৰিমেয় সংখ্যা কি হয় অপৰিমেয় সংখ্যা কি হয় মই ইয়াতে তোমালোকক এতিয়া লিখিম আৰু তোমালোকে এইটো কি কৰি লোৱা কোৱা নোট কৰি লোৱা আমি পঢ়িম এতিয়া পৰিমেয় সংখ্যা যেহেতু আমাৰ চেপ্টাৰটোৱে আমাৰ কি হয় বাস্তৱ সংখ্যা তো বাস্তৱ সংখ্যা আমাৰ কি হ'ব কোৱা পৰিমেয় আৰু অপৰিমেয়ৰ কি হ'ব লাগিব কোৱা সমষ্টি বুজি পাইছা পৰিমেয় আৰু অপৰিমেয়ৰ কি হ'ব লাগিব কোৱা সমষ্টি বুজি পাইছা ওকে তো এতিয়া শুনিবা মই কি বিচাৰি আছিলোঁ কোৱা ক'ব বিচাৰি আছিলোঁ মই তোমালোক ভালকৈ শুনি লোৱা আমি যদি আমি বাস্তৱ সংখ্যা যিডাল আমি ৰিয়েল নাম্বাৰ লাইন বুজি পাইছা ৰিয়েল নাম্বাৰ লাইন বাস্তৱ সংখ্যাৰ যিডাল আমাৰ সংখ্যা ৰেখা বুলি কওঁ আমি সংখ্যা ৰেখাডাল যদি আমি আঁকো তো আমি কোনটো স্বাভাৱিক সংখ্যা কোনটো আমাৰ অখণ্ড সংখ্যা আৰু কোনকেইটা আমাৰ তোমাৰ হোল নাম্বাৰ বা আমি কি ক'ব পূৰ্ণ সংখ্যা হয় সেইকেইটা তোমালোক মই দেখাবলৈ ট্ৰাই কৰিম চাবা মন কৰিবা যদি আমি নাম্বাৰ লাইনডাল এনেকৈ আঁকো তো এফালে কি হ'ব ধনাত্মক ছাইড 1 2 3 4 5 6 7 এনেকৈ যাব এইফালে আমাৰ কি হ'ব ঋণাত্মক ছাইড -1 -2 -3 -4 -5 এন কি হ'ব -6 হৈ যাব বুজি পাইছা তো ই ক'লে যাব কোৱা ই কি ক'লে যাব কোৱা পজিটিভ ইনফিনিটিলৈ যাব আৰু ই ক'লে যাব কোৱা নিগেটিভ ইনফিনিটি আমাৰ ঋণাত্মক আমাৰ কি হ'ব কোৱা অসীমলৈ যাব আৰু ই কি হ'ব কোৱা ধনাত্মক অসীম ছাইডলৈ যাব বুজি পাইছা এইখিনিলে এইটো আমাৰ কি হয় কোৱা সংখ্যা ৰেখা এইডাল আমাৰ কি হয় সংখ্যা ৰেখা এতিয়া শুনিবা যদি আমি এই 0 1 2 3 4 5 6 7 শুনিবা তো যদি আমি 0ৰ পৰা এই নাম্বাৰ কেইটা লওঁ 0 1 2 চাবা 0.1 0.2 0.3 0.4 সেইবোৰ নাম্বাৰ আমি লোৱা নাই যিবোৰ নাম্বাৰত আমাৰ দশমিক আছে সেই নাম্বাৰবোৰ আমি কি কৰা নাই কোৱা ইয়াতে আমি লোৱা নাই কোনবোৰ নাম্বাৰ লম যিবোৰ আমাৰ গোটা নাম্বাৰ যিবোৰ আমাৰ কমপ্লিট নাম্বাৰ তো 0 1 2 3 4 5 6 7 তো এইটোক আমি কি বুলি ক'ম কোৱা হোল নাম্বাৰ বা আমি তাক কি ক'ম কোৱা পূৰ্ণ কি হ'ব কোৱা সংখ্যা
বুজি পাইছা তোমালোকে এইটো আমাৰ কি হ'ব পূৰ্ণ সংখ্যা যদি আমাৰ নাম্বাৰটো 1 ৰ পৰা ষ্টাৰ্ট হয় যদি আমাৰ নাম্বাৰটো 1 ৰ পৰা ষ্টাৰ্ট হয় কলে যাব অসীমলৈ যদি যায় 1 2 3 4 5 5 6 এনেকৈ যদি যায় তো এই নাম্বাৰবোৰ আমাৰ কি হৈ যাব স্বাভাৱিক সংখ্যা এই নাম্বাৰবোৰ আমাৰ কি হ'ব স্বাভাৱিক সংখ্যা হয় বুজি পাইছা আৰু যদি আমাৰ নিগেটিভ সাইডটো লয় আমাৰ ঋণাত্মক সাইডটো লয় আৰু আমাৰ ধনাত্মক সাইডটো লয় লগত আমাৰ শূন্যটোকো যদি লয় সেই নাম্বাৰবোৰ আমাৰ কি হৈ যাব অখণ্ড সংখ্যা বা আমি তাক কি কম ইন্টিজাৰ্স দ্যাট মিন্স আমি কি ল'ব পাৰো 6 বুজি পাইছা না এইটো এই আমি নিগেটিভ নাম্বাৰবোৰ লৈছো আমাৰ যিবোৰ আমাৰ কি ঋণাত্মক সংখ্যাবোৰ লৈছো আৰু এই আমাৰ কি হ'ব পূৰ্ণ সংখ্যাখিনি ললো তাৰমানে আমি ঋণাত্মক আৰু পূৰ্ণ সংখ্যাখিনি যদি আমি লওঁ তো এই সংখ্যাখিনি আমাৰ কি হৈ যাব ইন্টিজাৰ্স বা আমি কি ক'ব পাৰো অখণ্ড সংখ্যা বুজি পাইছা কথাটো এইখিনি আমাৰ কি হ'ব অখণ্ড সংখ্যা এইখিনি আমাৰ কি হ'ব পূৰ্ণ সংখ্যা আৰু এইখিনি আমাৰ কি হ'ব স্বাভাৱিক সংখ্যা চাবা মই কি ক'ব বিচাৰি আছো এটা ভালকে শুনিবা তোমালোকে ভালদৰে শুনি লোৱা স্বাভাৱিক সংখ্যাটো আমাৰ কি 1 2 3 4 5 6 7 হৈ আছে পূৰ্ণ সংখ্যাটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে 0 ৰ পৰা ষ্টাৰ্ট হৈছে কি ক'ব বিচাৰিছো স্বাভাৱিক সংখ্যা আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু পূৰ্ণ সংখ্যাটো আমাৰ ক'ৰ পৰা ষ্টাৰ্ট হৈছে 0 ৰ পৰা ষ্টাৰ্ট হৈছে তো মই এইটো কথা ক'ব পাৰোনে পূৰ্ণ সংখ্যাৰ মাজত আমাৰ স্বাভাৱিক সংখ্যাবোৰ সোমাই আছে কি ক'ব বিচাৰিছো বুজি পাইছানে পূৰ্ণ সংখ্যাৰ মাজত আমাৰ কি সোমাই আছে স্বাভাৱিক সংখ্যাবোৰ সোমাই আছে হয় তো যদি মই কওঁ তোমাক এটা লাইন যদি মই লিখো প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এইটো সত্য হ'ব নে অসত্য হ'ব তোমালোকে কমেন্টত কমেন্ট কৰিবা কি ক'লো প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এইটো আমাৰ শুদ্ধ হ'ব নে অশুদ্ধ হ'ব তোমালোকে কি কৰিবা কমেন্ট কৰি মোক জনাবা হয় শুনি লবা মই এই কাৰণে ক'ব বিচাৰিছো তোমালোকে এই ধৰণৰ কোৱেশ্চন তোমালোকৰ সত্য অসত্য কথা তোমালোকক খুদে শুনিবা তোমালোকে কমেন্ট কৰি লবা তাৰ পিছত তোমালোকে এইটো বুজিব ট্ৰাই কৰা যদি মই কওঁ লাইনটো মই কি কৈছো চোৱা শুনিবা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সত্য নে অসত্য চাবা মই কৈছো এইটো কি হ'ব সত্য আৰু তোমালোকক ক'বলৈ বাধ্য হ'ব লাগিব এইটো সত্য বুলি কিয় সত্য বুলি ক'বলৈ বাধ্য হ'ব লাগিব চোৱা 1 2 3 4 5 6 7 স্বাভাৱিক সংখ্যা বুলি ক'লে 1 2 3 4 5 6 7 হয় আৰু এইবোৰ যদি আমাৰ স্বাভাৱিক সংখ্যা হৈ আছে তো গতিকে আমাৰ এইটো পূৰ্ণ সংখ্যাৰ যিটো আমাৰ পূৰ্ণ সংখ্যাৰ যিটো আমাৰ সেট আছিলে বা পূৰ্ণ সংখ্যাবোৰ আমি যি হিচাপে লিখো তাতো তোমাৰ 1 2 3 4 5 6 সোমাই আছিলে নে সোমাই আছিলে সত্য তাৰমানে এইটো আমাৰ কি হৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব আৰু এই উক্তিটো এই যিটো আমাৰ লাইন এই লাইনটো আমাৰ কি হৈছে সত্য তাৰমানে এইটো কি হ'ব ইজ ট্ৰু ক্লিয়াৰ বুজি পাইছা যদি মই লিখো তোমালোকৰ এটা লাইন যদি মই লিখো এইটো লাইন আমাৰ কি হৈ যাব সত্য হৈ যাব যদি মই উল্টা হিচাপে লিখো উল্টা কৰি যদি মই লিখো কি লিখিছো চাবা মন দিবা প্ৰতিটো স্বাভাৱিক নহয় এবাৰ কি লিখিছো প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা কি ক'ব বিচাৰিছো যে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এই যিটো লাইন মই ডট দিছো এইটো মিনিং কি প্ৰতিটো পূৰ্ণ এইটো কি লিখিছো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এবাৰ যিটো বাক্য সেই বাক্যটো মই কি কৰিছো অলপ উল্টা কৰি দিছো শুনিবা প্ৰতিটো পূৰ্ণ সংখ্যা বুলি কোৱাৰ লগে লগে আমি ক'ত ফোকাস কৰিম ক'ত চাব লাগিব পূৰ্ণ সংখ্যা চাব লাগিব এটা কেইটা বাজিল চাই দেখ টাইমটো পূৰ্ণ সংখ্যা বুলি ক'ব লাগিলে আমি ক'ত ফোকাস কৰিম পূৰ্ণ সংখ্যাত ফোকাস কৰিম তো পূৰ্ণ সংখ্যা আমি কি লিখিম 0 ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 6 বুজি পাইছে নে হয় পূৰ্ণ সংখ্যাবোৰ ক'ৰ পৰা হ'ব 0 1 2 3 4 5 6 হয় তোমালোকক যদি সুধিছে প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা সত্য নে অসত্য আমি ডাইৰেক্ট কম যে আমি কি কম এইটো আমাৰ কি হ'ব অসত্য হ'ব কাৰণ শূন্যটো আমাৰ কি হৈছে শূন্যটো আমাৰ পূৰ্ণ সংখ্যা হৈ আছে কিন্তু আমাৰ শূন্যটো আমাৰ কি নহয় শূন্য আমাৰ স্বাভাৱিক সংখ্যা নহয় শূন্য আমাৰ কি নহয় স্বাভাৱিক সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা নহয় বুজি পাইছানে তো যদি আমি বাক্যটো যদি উল্টা কৰি দিওঁ কেতিয়াবা আমাৰ কি হৈ যায় বাক্যটো আমাৰ কি হয় অসত্য হৈ যায় কিয় অসত্য হৈ যায় কাৰণ স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাৰ আমাৰ যিটো সেট পূৰ্ণ সংখ্যাৰ যিটো সংহতি
সেট এই কাৰণে কৈছোঁ তোমালোকে পাবা এই বস্তুটো 11ত তো যেতিয়া পাবা পূৰ্ণ সংখ্যা যেতিয়া আমি লিখোঁ পূৰ্ণ সংখ্যাৰ মাজত কি ক'ব স্বাভাৱিক সংখ্যা কেইটা সোমাই আছে কিন্তু পূৰ্ণ সংখ্যাৰ এই জিৰ'টোৰ কাৰণে আমাৰ কি নহ'ল প্ৰতিটো পূৰ্ণ সংখ্যা প্ৰতিটোৰ মিনিংটো কি কৈ আছে কোৱা জিৰ'টোতো পূৰ্ণ সংখ্যা হয় বাট আমাৰ কি নহয় ক জিৰ'টো কিন্তু আমাৰ কি নহয় ক স্বাভাৱিক সংখ্যা নহয় যদি প্ৰথম লাইনটো আমাৰ কি হ'ব ক সত্য হ'ব আৰু দ্বিতীয় লাইনটো আমাৰ কি হৈ যাব ক অসত্য হৈ যাব কাৰণ তোমালোক যে কাৰণ লিখিব দিয়ে তোমালোক কি লিখিবা কোৱা শূন্যটো আমাৰ পূৰ্ণ সংখ্যা হয় কিন্তু শূন্যটো আমাৰ কি নহয় ক স্বাভাৱিক সংখ্যা নহয় গতিকে আমাৰ প্ৰতিটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা কথাখিনি হয় তো এতিয়া যদি মই তোমালোক এই লাইনটো যদি মই তোমালোক লিখিব বিচাৰোঁ মই যদি তোমালোকক কওঁ তোমালোকে মোক কমেণ্ট কৰি জনাবা কাৰণ মই প্ৰত্যেকটো কুৱেশ্যন মই তোমালোকক কৈ নিদিওঁ এইটোও কৈছোঁ যে মই এটা লিখি দিম চাবা এইখিনি তোমালোকে নোট কৰি লোৱা হয় মই এতিয়া লিখিছোঁ চাবা তোমালোকক লিখি দিছোঁ শুনিবা প্ৰতিটো স্বাভাৱিক সংখ্যাই প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা হ'ব প্ৰতিটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হ'ব আৰু ইয়াৰ যদি মই উল্টাটো লিখোঁ যে প্ৰতিটো অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা হ'ব বুজি পাইছানে কথাটো তো এই দুটা বস্তু মোক এনসাৰটো তোমালোকে মোক কমেণ্টত কমেণ্ট কৰি জনাবা বুজি পাইছা কথাখিনি তো এইটো তোমালোকে যদি পঢ়িছা ভিডিঅ'টো যদি চাইছা তো মোক এইটো বিষয়ে তোমালোকে মোক কমেণ্টত কমেণ্ট কৰি জনাবা তো মই তাৰ ওপৰত তোমালোকক কি কৰিম কোৱা কমেণ্টত মই ৰিপ্লাই দিবৰ কাৰণে মই ট্ৰাই কৰিম ক্লিয়াৰ হৈছে কথাখিনি হয় তো আমি কি পঢ়িলোঁ যে আমাৰ পৰিমেয় সংখ্যাৰ ভাগকেইটা কি হয় পৰিমেয় সংখ্যা আমাৰ ভাগকেইটা কি হ'ব কোৱা স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা আৰু আমাৰ কি হ'ব কোৱা পূৰ্ণ সংখ্যা নেচাৰেল নাম্বাৰ ইন্টিজাৰ্ছ এণ্ড আমাৰ কি হৈ যাব কোৱা হোল নাম্বাৰ ক্লিয়াৰ হৈছে এইখিনিলে বুজি পাইছা তো তাৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেই বিষয়ে মই তোমালোকক ক'লোঁ হয় তো এতিয়া আমি পঢ়িম পৰিমেয় সংখ্যা এতিয়া আমি কি পঢ়িম কোৱা পৰিমেয় সংখ্যা বাৰু পঢ়িলোৱে কিন্তু পৰিমেয় সংখ্যা কাক কয় কেনে কি হিচাপে তাক লিখোঁ সেই পৰিমেয় সংখ্যাৰ আমি বেছিকখিনি ভালদৰে জানি লওঁ আহা পৰিমেয় সংখ্যা বা আমি কি পঢ়িম কোৱা ৰেচনেল নাম্বাৰ পৰিমেয় সংখ্যা আৰু ইয়াক আমি কি কম কোৱা ৰেচনেল নাম্বাৰ কি বুলি কয় তাক ৰেচনেল নাম্বাৰ যিবোৰ সংখ্যা পৰিমেয় সংখ্যা কাক কয় যিবোৰ সংখ্যাক লিখিছোঁ তোমালোকে অলৰেডি পায়ে আহিছে এইবোৰ বস্তু জাষ্ট মই তোমালোকক বুজাই আছোঁ যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ চাবা বহুতে কি কৰে জানা নাই যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ সংখ্যাকে পৰিমেয় সংখ্যা বোলা হয় বহুত ভুল ডেফিনেশ্যনেই ভুল কাৰণ কিয় ভুল হয় তাতে দুটা কণ্ডিশ্যন তোমালোকক দিয়া আছে দুটা কি কণ্ডিশ্যন দিয়া আছে শুনিবা যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত কণ্ডিশ্যন নম্বৰ 1 p আৰু q য'ত p আৰু q কি হ'ব লাগিব কোৱা অখণ্ড সংখ্যা ইন্টিজাৰ্ছ হ'ব লাগিব বুজি পাইছা p আৰু q কি হ'ব লাগিব অখণ্ড সংখ্যা আৰু q আমাৰ কি হ'ব লাগিব নট ইকুৱেলছ টু 0 যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ য'ত p আৰু q আমাৰ কি হ'ব লাগিব অখণ্ড সংখ্যা আৰু q ইজ নট ইকুৱেলছ টু 0 সেইবোৰ সংখ্যাকে আমি কি বুলি ক'ম পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ তো ইংলিছত যদি তুমি ক'ব লগা হয় those number which can be written in the form p/q where p and q are integers and q is not equals to 0 that means this type of number is called কি হৈ যাব কোৱা ৰেচনেল নাম্বাৰ ক্লিয়াৰ হৈছে এইখিনিলে হয় তো আমি পৰিমেয় সংখ্যা পঢ়িলে তোমালোকে যদি এই দুটা তোমালোকে যদি মেনশ্যন নকৰা তো এই দুটা মেনশ্যন নকৰিলে তোমাৰ কি হ'ব পৰিমেয় সংখ্যা তোমাৰ ভুল বুলি মই ক'ম বুজি পাইছা কথাটো হয় তো
এতিয়া তোমালোকক যদি মই কেইটামান সংখ্যা লিখোঁ এইটো তোমালোকে লিখি ল'বা তোমালোক মই এতিয়া সংখ্যা কেইটামান যদি দিওঁ পৰিমেয় সংখ্যা হয়নে নহয় তোমালোক চাব লাগে চাবা এটা কোৱেশ্চন বৰকে খুদে বৰ কৈ খুদে তোমালোকক মানে কি খুদে আছে 0 টো পৰিমেয় হয়নে নহয় কি খুদে কোৱা 0 টো পৰিমেয় হয়নে নহয় এই কোৱেশ্চনটো বহুত বাৰ খুদে 0 টো পৰিমেয় হয়নে নহয় বহুত বাৰ খুদে 0 টোক আমি এই হিচাপে লিখিব পাৰিম 0/1 0 বুলি নহয় এটা যিকোনো নাম্বাৰে 1 যদি দিয়া 1/1 2 যদি দিয়া 2/1 3 যদি দিয়া 3/1 প্ৰত্যেকটো সংখ্যাৰ তলত আমাৰ কি থাকে কোৱা এটা আমাৰ কি থাকে কোৱা 1 থাকে বুজি পাইছা কথাটো যদি প্ৰত্যেকটো সংখ্যাৰ তলত যদি আমাৰ 1 থাকে দ্যাট মিন্স আমি এই নাম্বাৰটো কি দেখিলো কোৱা p/q আৰ্হিত প্ৰকাশ কৰিলো কিন্তু আমাৰ কন্ডিশন যেটা কন্ডিশন আছিল কন্ডিশন দুটা স্যাটিসফাই কৰিছে না তোমালোকে চাই লোৱা কি কলো 0/1 ত প্ৰকাশ কৰে যত নাম্বাৰ 1 p আৰু q কি হ'ব লাগিছিল অখণ্ড সংখ্যা p আৰু q হ'ব লাগিছিল অখণ্ড সংখ্যা তোমালোকে চোৱা 0 আৰু 1 অখণ্ড সংখ্যা হয়নে নহয় হয় স্যাৰ তো 0 আৰু 1 কি হ'ব অখণ্ড সংখ্যা হয় আৰু q টো তোমাৰ কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এটা আমাৰ q কি হৈ আছে q = 1 হৈ আছে তাৰ মানে আমাৰ কন্ডিশন দুটা আমাৰ কি কৰি আছে কোৱা স্যাটিসফাই কৰি আছে কন্ডিশন দুটা আমাৰ স্যাটিসফাই কৰি আছে যদি আমি কি কম কোৱা 0 টো আমাৰ পৰিমেয় সংখ্যা হ'ব কাৰণ 0 ক আমি 0/1 এৰে বা 0 হৰণ আমি কি লিখিব পাৰো 1 লিখিব পাৰো সেইটো আমাৰ কি হৈ যাব পৰিমেয় সংখ্যা হৈ যাব p/q আৰ্হিত আমি প্ৰকাশ কৰি দেখুৱালো হয় 0 বুলি নহয় তোমালোকক 2 খুদিলেও -2 খুদিলেও -3 খুদিলেও -7 খুদিলেও তোমালোকে ডাইৰেক্ট চকুমুজি কৈ দিবা যে এইবোৰ আমাৰ কি হ'ব পৰিমেয় সংখ্যা হ'ব আৰু সেই কাৰণে আমি পঢ়িছিলো পৰিমেয় সংখ্যাৰ ভাগত অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা আৰু আমি কি পঢ়িছিলো পূৰ্ণ সংখ্যা বুজি পাইছা এটো যদি তুমি সব আমাৰ কি হ'ব কোৱা এটো অখণ্ড সংখ্যা ল'ব পাৰা এটো অখণ্ড সংখ্যা এটো অখণ্ড গোটেইটা অখণ্ডও ল'ব পাৰা এটো তুমি স্বাভাৱিক সংখ্যা ল'ব পাৰা তো গতিকে আমি পৰিমেয় সংখ্যাৰ ভাগত আমি কি পঢ়িছিলো কোৱা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা আৰু কি হ'ব স্বাভাৱিক সংখ্যা বুজি পাইছা পৰিমেয় সংখ্যা হয় পৰিমত ইমান তোমালোকৰ ডাউট নাথাকে আমাৰ ডাউট থাকিব অপৰিমেয় সংখ্যাত আজি মই তোমালোকক এই ভিডিওটোত পৰিমেয় সংখ্যালে তোমালোকক মই পঢ়ুৱালো হয় ঠিক তো আমি পঢ়ুৱালো পৰিমেয় সংখ্যাৰে যদি তোমালোকে ভিডিওটো ভাল পাইছা আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক দিবা লাইক দিলে আমি এটা উৎসাহ পাম বুজি পাইছা না কথাটো আৰু যদি কিবা বুজি পোৱা নাই তোমালোকে তো আমাক কি কৰিবা কোৱা এটা কমেন্ট কৰি দিবা আমি কমেন্টটো চাই তোমালোক আৰু অলপ বুজাবৰ কাৰণে আমি কি কৰিম কোৱা ট্ৰাই কৰিম হয় যদি ভাল পাইছা বন্ধুবৰ্গৰ মাজত কি কৰি দিব লাগিব কোৱা শেয়াৰ কৰি দিব লাগিব হয় তোমালোকে শিকি আছা বন্ধু বান্ধৱখিনিও শিকিব বন্ধু বান্ধৱীখিনিও শিকিব দিয়া বুজি পাইছা না কথাটো হয় তো আজিলৈ ভিডিওটো ইয়াতে সামৰণি মাৰিলো বাই বাই